স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। আপোনালোকে দেখিছে মই ইয়াৰ পথাৰত আছোঁ। মই মানে পথাৰৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো। মানে পথাৰলৈ আহিছোঁ মই সেই মানিমুনি ল'বলৈ আহিছোঁ আৰু পথাৰতে বোলে ষ্টাৰ্ট কৰি দিছোঁ। বাজিছে এতিয়া 11টা আৰু এতিয়াৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মানিমুনিটো লৈ যাওঁ ঘৰলৈ। মানিমুনি খালে কি হয় আপোনালোকেতো গম পায়েই, পেটৰ কাৰণে কিমান ভাল। আৰু মই এয়া মানিমুনি লৈছোঁ। পথাৰত মানে ডাঙৰ ডাঙৰ মানিমুনি আছে, সেইটো কাৰণে মই পথাৰৰ পৰাই ল'বলৈ আহিছোঁ। এতিয়া দুপৰীয়া কাৰণে বনাবলৈ হ'লে সেইটো কাৰণে মানিমুনিৰ চাটনিও খাম আৰু ৰসো খাব লাগে। ৰস খালে ভাল আৰু আপোনালোকে চাই থাকিব, ভিডিঅ'টো ভাল লাগিব। এতিয়া মই মানিমুনি লৈছোঁ। ইয়াত ডাঙৰ ডাঙৰ মানিমুনি আছে। মানিমুনিখিনি মই এতিয়া ধুনীয়াকৈ ধুই দিওঁ। তাৰপিছতে মই এতিয়া আহিছোঁ ছজনা পাৰিবলৈ। যিহেতু আমাৰ ঘৰতে আছে, মই ছজনাখিনি পাৰি লৈ লওঁ, আপোনালোকে চাই থাকিব। তাৰপিছতে এয়া ছজনা কুটি আছোঁ, দেখিছে নহয়। ছজনা কুটি হোৱাৰ পিছতে এয়া বনালৈ আৰু আলু বিলাহীয়েদি বনাইছোঁ। উতলিলেই তাৰপৰা হ'ব এতিয়া। তাৰপিছতে মই এতিয়া বেঙেনা যিহেতু পুৰিবলৈ দিছিলোঁ, এয়া বাকলি এৰুৱাই আছোঁ। পুৰা বেঙেনা খাই ভাল লাগে, হয় নহয় বাৰু? আৰু এইফালে পিঁয়াজ জলকীয়া নিমখ দি এতিয়া চাটনি কৰিম। তাৰপিছত এতিয়া মই বিলাহী কাটিছোঁ, কেঁচা বিলাহী খাম। দুপৰীয়া সময়ত কেঁচা বিলাহী চাটনি খাই বৰ মজা লাগে, সেইকাৰণে মই কেঁচাকৈ বিলাহী চাটনি কৰিছোঁ। আৰু মই এতিয়া বিলাহী জলকীয়া পিঁয়াজ কাটি হৈছে আৰু তাৰপিছত এতিয়া মই চাটনি কৰি দিম। তাৰপিছতে এতিয়া লৈছোঁ পুৰা আলু, জুইত পুৰা আলু। এতিয়া মই চাটনি কৰিম। বাকলিখিনি এৰুৱাই লৈছোঁ। পুৰা আলু চাটনি খাই মজাই বেলেগ, সেইকাৰণে মই পুৰি লৈছোঁ। তাৰপিছতে এতিয়া কুটি হোৱাৰ পিছত মই চাটনি কৰিলোঁ এয়া। তাৰপিছতে লৈছোঁ এতিয়া মই শুকান মাছ, জলকীয়া, পিঁয়াজ, নহৰু আৰু মানধনিয়া ধনিয়া। এইখিনি বস্তু দি চাটনি খাই মজা বহুত লাগে। আৰু মই গেছটো অন কৰি কেৰাহীখন পাতি ল'লোঁ। তাৰপৰা ইয়াত অলপ মিঠাতেল দি দিওঁ। পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, তাৰপৰা নহৰু দিছোঁ ইয়াতে। তাৰপৰা 2 মিনিটমান এনেদৰে ভাজি থাকিম। ৰঙচুৱা হৈছে আৰু মই এতিয়া চাটনি কৰিম। খুন্দি হ'ল, এতিয়া মই চাটনি কৰিম। চাটনি কৰি মানে খুন্দুনাটো খুন্দিব পাৰে, আপোনালোকে পিহিবও পাৰে। মই এতিয়া খুন্দুনাত খুন্দি লৈছোঁ, ধুনীয়াকৈ মিহি হয়। আৰু মই ইয়াত দিছোঁ মানধনিয়া, নহৰু, জলকীয়া, পিঁয়াজ, নিমখ, ইমানখিনি দি মই চাটনি কৰিছোঁ। আৰু খুন্দিবলৈ বাকী আছে। এতিয়া মানধনিয়াখিনি দি মেলি আকৌ খুন্দিম এতিয়া। তাৰপিছতে আহিল এতিয়া স্পেচিয়েল বস্তুটো, কচু বহুত ফেভৰেট, সেইকাৰণে আজি কচু চাটনি কৰিম। কচু আছে, বিলাহী আছে, জলকীয়া আছে, পিঁয়াজ আছে, নহৰু আছে। এইখিনি বস্তু দি মই এতিয়া চাটনি কৰিম। বহুত মজা লাগে খাই, আপোনালোকে এবাৰ কৰি চাব। হেল্ল' এভৰিৱান, আজি মই দুপৰীয়াৰ কাৰণে কি
আপোনালোককতো দেখালোৱে আৰু মই এতিয়া প্লেটত উলিয়ালো কি উলিয়াইছো মই দেখাম এতিয়া আপোনালোকক দুপৰীয়া সাজটো এনেদৰে খাই বহুত ভাল লাগে এতিয়া দেখাইছো আপোনালোকক চাওকচোন মই কি উলিয়াইছো তেন্তেনে এইয়া চাওক আমাৰ প্লেট ৰেডি এয়া চাওকচোন কি বনাইছো মই প্ৰথমতে দেখুৱাইছো এয়া সজনা বনাইছিলো বিলাহী দি সজনা বনাইছো অকন জুলিয়া টাইপৰ থৈছো আলু সজনা বিলাহী দি বনাইছিলো এয়া চাওকচোন তাৰ পিছতে এইফালে ভাত জলকীয়া এইফালে আছে আলু চাটনি পুৰা আলু চাটনি তাৰপা এইফালে আছে মানিমুনিৰ চাটনি নহৰু জলকীয়া দি পিহা চাটনি আৰু এইফালে আছে মাছৰ চাটনি শুকান মাছৰ চাটনি আৰু এইফালে আছে বেঙেনা চাটনি পুৰা বেঙেনাৰ চাটনি তাৰপা এইফালে আছে কেঁচা বিলাহীৰ চাটনি আৰু এইফালে আছে পিঁয়াজ আৰু এইফালে উলিয়াইছো পানী এগিলাছ এইফালে এজাৰ পানী লৈ লৈছো আৰু এতিয়া মই খাওঁ আৰু ভিডিওটো কেনেকুৱা লাগে কমেন্ট কৰি জনাব কাৰ কোনটো ফেভাৰিট কমেন্ট কৰি নিশ্চয় জনাব তেতিয়া ভাল লাগিব আৰু আজিলৈ ইমানেই থাকিলে নেক্সট এটা ভিডিওত আকৌ লগ পাই আছো